গাইছ এতিয়া বগীবিল দলং পাৰ হৈ আহি পালোঁ এতিয়া ধেমাজি ডিষ্ট্ৰিক্ট পৰে চাগে বহুত দিনৰ মূৰত ভিডিঅ'টো আপলোড কৰিছোঁ বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ মানে এতিয়া গৈ আছোঁ বগীবিল এতিয়া লগৰ এটাৰ ঘৰলৈ যাওঁ তাৰ পৰা চাইকেলখন লৈ বগীবিল যাম তাৰমানে ইয়াৰ পৰা বেছি দূৰ নহয় 45-46 কিলোমিটাৰমান হয়তো বগীবিল চাইকেল লৈ যাব ওলাইছোঁ এতিয়া এখন লৈ আহিছোঁ তাত তাৰমানে চাইকেল ল'ম এতিয়া গৈ আছোঁ তাৰ ঘৰত তাৰপৰা চাইকেলখন লওঁ আৰু ওলাই দিওঁ আৰু ৰাস্তাত দেখিছে মজা হৈছে ৰাস্তাটো এতিয়া এইফালে বেলি ওলাইছে লাহেকৈ যাই পেলাই ৰাস্তাটো কিন্তু মজা হৈছে নেচাৰটো চাই লওঁ ৰাতিপুৱা ৰাতিপুৱা মজা হৈছে এতিয়া বাজিছে জাষ্ট 7টা বাজিব এতিয়া ভালকৈ ডাঙৰকৈ ৰ'দটো দিব যেন পাইছোঁ আজি ইমান ডাঙৰকৈ ৰ'দটো নিদিলে হৈ যায় আৰু দোকান চোকান বন্ধ হৈছে ঘূৰি আহোঁতে খুলিব হ'বলা আহোঁতে পানী চানী ল'ম ৰাস্তাত গৰু পাম আৰু বেছি দূৰ নাই আৰু ওলোৱাই নাই পাম লৈ লৈছোঁ চাইকেল আছে নে ওলোৱা নাই 4 লাইনত পালোহি আৰু বাকী আছে 34 মান বাকী আছে 34 কিলোমিটাৰমান যাব দিছে নাই ডাঙৰ ইটা ভটা ই গৈ আছে ই কৈ আছে মানে যাবলৈ পাৰিম না নোৱাৰিম যাবলৈ পাৰিম না নোৱাৰিম কৈ আছে মই কৈছোঁ পাৰিবি বগীবিল আৰু পাৰ হৈ যাবলৈ পাৰিবি অকল নিজৰ ওপৰত দম লাগে যেনেকৈ অলপ পাৰ হৈ যাবলৈ পৰাটো যাব আৰু 32 বেছি নাই 32-34 মান বাকী আছে গৈ থাকোঁ ৰাস্তা আজি ট্ৰেফিকটো বহুত তাৰমানে এতিয়া অলপ কমিছে সেই আগত মানে ট্ৰেফিকটো বহুত পাইছিলোঁ এতিয়া তেনেকৈ হ'লেও ট্ৰেফিকটো অলপ কমিছে অলপ দিগদাৰ হৈ যায় তাৰমানে কেমেৰাটো অন কৰিবলৈ ট্ৰেফিকত গাড়ী আহি থাকে এখনৰ ব্ৰেকটো অলপ কমকৈ আছে তাৰমানে আগফালৰ চকাটো বহুত হিলিছে পাম্পটো বাৰু ঠিকে আছে চকাকেইটাত এতিয়ালৈকে একো প্ৰব্লেম দিয়া নাই গৈ আছোঁ দেখাই আছোঁ আৰু আগলৈ এতিয়া পাই গ'লোঁ খামতেই ঘাট দলং এখন বুঢ়ীডিং নদীত আছে চাওক এখন দলং পাই আছোঁ এতিয়া দেখিছে নাই মজা এইফালে বালি চালি তুলি আছে ভিউটো মজা লাগিছে কিমানমান হ'ব এনেই 50 মিটাৰমান হ'ব লাগে চাগে এখন ডাঙৰ দলংখনলৈ গৈ আছোঁ এতিয়া তাৰ পোৱালি বুলি ক'ব লাগিব এখন পাৰ হৈ থৈছোঁ আৰু যিমান দূৰ আছে ভালে ভালে গ'লেই ঠিক আছে এনেকৈ আহি আছোঁ পোষ্টাৰ কেইখনমান দেখিছোঁ তাত লিখা আছে গৰখীয়া থানলৈ বুলি এইফালে মথাউৰি চাগে এইটো তাত অলপ ৰাস্তা এটা আছে ৰাস্তাটো ভালেই ঠিকে আছে কিন্তু অলপ চলাব আছে তাৰমানে সেইকাৰণে চাইকেলখন হিলি যায় অলপ থেকেচাটো দিয়ে ইমান প্ৰব্লেম নাই ইয়াক বেগটো ল'বলৈ কৈছোঁ তাৰমানে এই পতকা এখন লাগি থাকিলে বোলে বেগটো নলয় পতকা এখন এৰুৱাই দিব লাগে বোলে বেগটো ল'বলৈ চাওক বোলে পতকা এখন যে লাগি থাকিলে কি কাৰণে বেয়া পায় সেইটো ক লাগি থাকিলে একেই কাৰণে বেয়া পায় এইখন ইমান ধুনীয়াকৈ হাৱাত ফুৰি আছে পতকা এখন লাগি থাকিলে বোলে বেয়া পায় এইখন পতকা আমাৰ ভাৰতীয় ৰূপে সেইখন লাগি থাকিলেও যদি বেয়া পায় কিহৰ ভাৰতীয় হয় আমি চাওক পতকা এখন ল'বলৈ বেয়া পায় বোলে চালোঁ এতিয়া নাই ইমান দূৰ অহাৰ পিছত এতিয়া চাহ বাগান দেখিছোঁ এতিয়া গৈ আছোঁ আৰু এতিয়া ফাৰ্ষ্ট জগন্নাথ মন্দিৰ যাওঁ আৰু 5.5 কিলোমিটাৰমান বাকী আছে বেছি দেৰি নালাগে 9 মিনিটমান দেখাইছে জগন্নাথ মন্দিৰ পাম আৰু এতিয়া আগতে তাত যাওঁ তাৰ পৰা দলং যাওঁ দেখা যায় এতিয়া চাৰিআলিলৈ পাই গ'লোঁ ছাৰ জগন্নাথ মন্দিৰ কোনফালে যাব জগন্নাথ মন্দিৰ অঁ ঠিক আছে বাৰু ধন্যবাদ
তাৰমানে গাইছ তাত ভাবিছিলোঁ তাৰমানে 5 কিলোমিটাৰ 5 কিলোমিটাৰ আহিছে বুলি তেনেকৈ 10 কিলোমিটাৰমান আহিলোঁ আৰু 2 কিলোমিটাৰমান বাকী আছে তাত নেপত অলপ ৰখাখোৱা টাইপত হ'ল তাৰমানে এইবাৰ ভুল হ'ল চাগে 5.5 কিলোমিটাৰ গৈ পাইছিলোঁ 5.5 কিলোমিটাৰ নহয় এতিয়া 10 কিলোমিটাৰমান আহিলোঁ চাই লওক গৈ আছোঁ আৰু 2 কিলোমিটাৰ দেখাইছে যাম 2 কিলোমিটাৰ বেছি নহয় তাত অলপ ৰখি মেলি তাৰপৰা দলং ফালে যাম গৈ আছোঁ দেখাই আছোঁ 700মান কিলোমিটাৰ দেখাইছে 700 মানে 700 মিটাৰ দেখাইছে তাৰপৰা চাওক এইফালে অলপকৈ দেখা গৈছে তাৰপৰা নাই ভাগৰ লাগি আছে কৈ আহি আছে তবে এতিয়া জোচটো আহিছে বাৰু অলপ আছে দেখিবলৈ পাবলৈ অলপ আছে তাৰমানে অলপ দেখি আছোঁ চাই লওঁ এতিয়া গৈয়ে ভাল লাগিছে এইবিলাক দেখিছে নাই গাড়ী চাড়ী গৈ আছে একেবাৰে দুটা ৰাস্তা আছে তাৰপৰা ৰাস্তাৰ ছাইডত যাবলৈ এইটো বনাই দিছে হ'ব বিকাশ জ্বলাবি নাই হা হা ধূপৰ পেকেট এটা দি দিয়ক অঁ চেণ্ডেল ইয়াতে থৈ দিয়া ঠিক আছে বাৰু পইচা লৈ আহিছে নেকি ক'ত আহিছে তোমাৰ আমি ৰাজগড় পাইছোঁ তেল চাগে নহ'ব নেকি তেল নিদিয়ে দুই চাগে দিয়ে অঁ ঠিক আছে আহিলোঁ আহিছিলোঁ চাকি তাকি জ্বলাই আহিলোঁ তলত অলপ মন্দিৰটো চাওঁ বুলি ইফালে সিফালে সৰু কেইবাটাও মন্দিৰ আছে বাৰু দেখিছেনে ইফালে সিফালে অলপ গোটেইখিনি এবাৰ ঘূৰি চাই আহোঁ এইফালে চাই লওক দাদাই চাহ দি আছে তাৰমানে একাপ ৰিভিউ দিবলৈ ক'লে এতিয়া কি চাহ বুলি কয় এইটো আপুনি এবাৰ কৈ দিব এইটো হেণ্ড ৰলিং কৰা চাহপাতটো আপোনাৰ গ্ৰীণ টি ব্লেক টি টোটেলি অৰ্গেনিক আপোনাৰ গোটেইকেইটা ফ্লেভাৰ আছে 4টা আছে আমাৰ ফ্লেভাৰকেইটা কৈ দিব এইকেইটা গ্ৰীণ টি আছে ব্লেক টি আছে উলং আছে আৰু ক্লাছিক দানা গোটেইকেইটা আমাৰ হেণ্ড ৰলিং আৰু আউট অফ কাণ্ট্ৰি মানে আমি কৰ হ'ব হা পেকেটটো এবাৰ দেখাই দিছোঁ চাই ল'ব পঢ়ি ল'ব আৰু এইটো উতলাব নালাগে মানে গৰম পানী দি দিলেই হৈ গ'ল 5 মিনিটৰ কাৰণে ডাইৰেক্ট পাত হৈ যাব তোমাৰ ষ্টিপিং কৰা টাইমটো 5 মিনিট কৰিলে ধুনীয়াকৈ পাতটো হৈ যায় আৰু ফ্লেভাৰটো উঠে মানে খাইছোঁ আৰু টেষ্ট কৰি চাইছোঁ বাৰু সোমাই ওলালোঁ এতিয়া দেখিছেনে এতিয়া গৈ আছোঁ আৰু 27 দেখাইছে 27 কিলোমিটাৰ চাই লওক ৰাস্তা মজা আছে ই তাৰমানে অলপ ভয় খাই তাৰমানে কৰি দিলে সেইকাৰণে কিলোমিটাৰটো বেছিকৈ নপঠাবলৈ মই তাত দেখা আছে যি হয় হ'ব গৈ আছোঁ এতিয়া কিবা এটা খাই লওঁগৈ ঘৰৰ পৰা ৰাতিপুৱাই ওলাই অহা তাৰপৰা একো খোৱা নাই ভাতটো খালোঁ বাৰু ৰাতিপুৱাই এতিয়া একো খোৱা নাই বহুত দেৰি চাইকেল চলাই দিলোঁ এতিয়া কিবা এটা খাওঁ তাৰপৰা দলং ফালেদি দলঙৰ পৰা ঘূৰি দিম তাৰপৰা গৈ থাকোঁ বলক এইফালে চাওক ৱাল এখনত বৰ ধুনীয়া লাইন এটা লিখি থৈ দিছে এই আকাশ বৰ বিশাল বিচিত্ৰ ধৰিত্ৰী মাতৃ স্নেহ বৰ ৰখাল বহুত ধুনীয়াকৈ লিখি থৈ দিছে তাৰমানে এনেকুৱা লাইনটো দেখি থাকিলে আৰু অলপ ভাল লাগি যায় তাৰমানে যাবলৈ এতিয়া গৈ আছোঁ এতিয়া বগীবিল অহা ৰাস্তা সোমাই দিলোঁ আৰু 12 কিলোমিটাৰ দেখাইছে আগত ফুলকৈ লাগি আছে আহি ভাল লাগিছে এডোখৰ চাওক এনেকুৱা ফিল্ডটো ল'বলৈ চাইকেলত আহি কাৰণে আহিলোঁ এইটো ফিল্ড ল'বলৈ বুলি অকল চাইকেলত আহিছোঁ তাৰমানে পালোহি বগীবিল মাত্ৰ 3 কিলোমিটাৰ চাওক চাইকেলৰ এবাৰ হেৰিয়াত ভিতৰত বহি ভাগৰ লাগি গ'ল চিট দেখিছে নাই এইফালে ৰেল লাইন আছে মাত্ৰ 3 কিলোমিটাৰ 2.8 হৈছে ন 2.8 কিলোমিটাৰ হ'ল চাগে গৈ আছোঁ আৰু বগীবিল এতিয়া চাইকেল উঠাই আছোঁ মা কোনে কয় তোৰ ল'ৰাই নোৱাৰি বুলি চাইকেল লৈ ইমান দূৰ বা কিবা কৰিবলৈ দেখাই দিলোঁ আৰু দেখাই দিম কোনে নোৱাৰে বুলি কয় সিহঁতক কিন্তু মা দেউতা আশীৰ্বাদ লাগিব কৰি দিম সকলো পাই মেলি আহিম বুলি ক'লোঁ
আহি পাই গ'লো চাই লওঁ আকাশৰ সিপাৰে কি আছে চাবলৈ বিচৰা মই আজি প্ৰথমবাৰ চাইকেল লৈ আহি দিলোঁ বগীবিল চাই লওঁ এতিয়া বগীবিল দলং পাৰ হৈ আহি পালোঁ এতিয়া ধেমাজি ডিষ্ট্ৰিক্ট পৰে চাগে আৰু আগলৈ যাবলৈ নোৱাৰি দলং পৰা বেছি দূৰ অহা নাই অলপ দূৰ আহিলোঁ এইফালে গ'লে ধেমাজি পাম আৰু এতিয়া ধেমাজি নাযাওঁ প্ৰিপেৰেশ্যন নাই আকৌ ঘূৰি আহিব লাগিব সেইটো কাৰণে ধেমাজি নাযাওঁ এতিয়া এইফালৰ পৰা ঘূৰি দিম ফটো দুখনমান মাৰোঁ আৰু গৈ থাকোঁ আৰু যাওঁতে যদি কিবা দেখাই আছোঁ ৰাস্তাটো নাই দলংখন সেইটোখিনি আছে আৰু ওপৰত এইটো ট্ৰেইনৰ ৰাস্তা এদিন চাইকেলত নহ'লেও বেলেগত হ'লেও আহিম ধেমাজি ডিষ্ট্ৰিক্টলৈ এতিয়া এবাৰ ঘূৰি দিওঁ এতিয়া সোমালোঁ বাৰু ধেমাজি ডিষ্ট্ৰিক্টত বাকীখিনি আগলৈ এতিয়া নাযাওঁ এতিয়া ঘূৰি দিওঁ ফটো চটো মাৰি পিনে ইয়াত তাক দেখিছেনে ক'ৰবালৈ গৈ তাৰমানে ই আহোঁতে লাহে লাহে আহি থাকিলে তাৰমানে মোৰ পিছত ইমান দূৰ মই তাৰ যিমানটো পিছত আছে সিমানটো পিছত আহি থাকে কিন্তু এতিয়া ঘূৰি যাওঁতে দেখিছে নাই মোৰতো কিমান আগত আগবাঢ়ি গৈছে ঘূৰি যাওঁতে তাৰমানে বিৰাট স্পীড গৈছে আৰু আহোঁতে ইমান স্পীড নাহে ঘৰলৈ যাম বুলি বিৰাট ভাল পাইছে হ'বলা আহি পেলাই ঐ কেলৈ ইমান স্পীড গৈছ হা যাওঁতে একদম পলাইছ যে আহোঁতে লাহে আহিলে যাওঁতে পলাইছ সেইটো নাই আহোঁতে লাহে আহিলে যাওঁতে এতিয়া বাৰু পলাইছে ঘৰটো নেপামগৈ বুলি তাৰ লগত মানে আছে এতিয়া যি কি নহওক আহিম বুলি কৈছিলোঁ আহিলোঁ এতিয়া ঘূৰি যাওঁগৈ সম্পূৰ্ণ মাজত আছোঁ চাগে দলংখন কিন্তু বহুত দূৰ এবাৰ দুবাৰ তুলিছোঁ দলংখনৰ ভিডিঅ'টো মজা হৈ আছে তাৰমানে এইফালৰ পৰা বেলিটো ওলাই আছে বাজিছে কেইটামান ডেৰটামান বাজিলে নাই দুটা হা দুটা বাজিলে বোলে এতিয়া গৈ থাকোঁ কিমান দেৰি লাগে ঘৰত টাইমটো দেখাম বাৰু আহি আছোঁ এনেকৈ আৰু আছে চাগে 25মান ঘৰ পাবলৈ গৈ আছোঁ এতিয়া পথাৰৰ মাজত এতিয়া বতাহ মাৰিছে গৈ মজা লাগিছে তাৰমানে এইটো পূৰা পলাইছে আৰু ঘৰলৈ 18 কিলোমিটাৰমান আছে তাৰপৰা আকৌ কেনেকুৱা লাগিলে যাবলৈ কিমান দূৰলৈ ভাল লাগিলে সঁচাকৈ ভৰি বিষাইছে নাই এইকেইটা ভৰি হাফ পেণ্ট পিন্ধিছোঁ লং পেণ্ট খুলি পিনে দেখিছে নাই কিবা নিচিনা ভৰি দিছে বোকা হৈ গৈছে কিবা লাগিছিলে তাৰমানে ভৰিছে একেবাৰে বিষাই আছে এতিয়া 18 কিলোমিটাৰ কেনেকৈ যাওঁ ভাবিছোঁ যেনেকৈ হ'লেও যাব লাগিব সেইকাৰণে ইয়াত ফিল্ড এখন ৰখিলোঁ জেগাখিনি কিবা এটা ভাল লাগিছে তাৰমানে সেইফালে অলপ ওখতে ৰাস্তা এটা আছে তাৰফালে দিছে নাই বেলি পৰিব এতিয়া আন্ধাৰ হ'লেও একো নাই ঘৰ পাবলৈ আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু কেনে পালে জনাব আৰু বেলেগলৈ যাবলৈ চেষ্টা কৰিম বাৰু যদি পাৰোঁ ঘৰলৈ গৈ থাকোঁ মোবাইল চাৰ্জ শেষ হ'ব এতিয়া বেছি নাই 5% মান চাৰ্জ আছেগৈ গৈ আছোঁ এতিয়া